বৰ্বৰতা। দুদিনৰ আগলৈকে চাৰ বুলি চেলুট মৰা এই অসম আৰক্ষীয়ে এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো ৰেহাই নিদিলে। অপৰাধীৰ দৰে টানি আজুৰি বাছত উঠালে তৰুণ গগৈ। এয়া চাওক, কংগ্ৰেছ কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছে আৰক্ষী। জ্যেষ্ঠ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া কাকো ৰেহাই নিদিলে আৰক্ষীয়ে। চুচৰাই বাছত উঠালে প্ৰত্যেককে। আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰৰ সময়ছোৱাৰ পৰিৱেশ এয়া। বৃহস্পতিবাৰে আচলতে প্ৰদেশ কংগ্ৰেছে গুৱাহাটীৰ ৰেডিসন ব্লু হোটেলৰ সন্মুখত সমবেত হৈছিল। সেই সময়ত হোটেলখনত চলি আছিল GST কাউন্সিলৰ বৈঠক। ৰাজ্যসমূহত GSTয়ে শেহতীয়াকৈ আউল লগোৱা বিষয়বোৰ সমাধানৰ সূত্ৰ বিচাৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈকে ৰেডিসন ব্লুৰ সন্মুখত সমবেত হৈছিল কংগ্ৰেছ কৰ্মী। হেমন্ত বিশ্ব শৰ্মা ইয়াৰ মন্ত্ৰী আছিল, তেওঁ অসমৰ প্ৰতি যি দায়িত্ব আছিল পালন কৰিলে। আজি মুখ্যমন্ত্ৰী, আজি আমাৰ কি কয় সৰ্বানন্দ সোণোৱাল, এওঁলোকে কেতিয়াবা ডিমাণ্ড কৰিছিল নে? আমি কি কৈছিলো যে ইয়াৰ যিসকল ব্যৱসায় আছে আন ষ্টেটত 20 লাখত দিছে, হেমন্ত বিশ্ব আৰু সৰ্বানন্দ মিলি পেলাই 10 লাখতে টেক্স দিয়াৰ ব্যৱস্থা কৰিছে। ৰাইজ এই দুখীয়া মানুহক আজি হাৰাশাস্তি কৰিব বিচাৰে। এওঁলোকে এণ্টি পৰ আমি ডিমাণ্ড যে 50 লাখ টকালৈকে আমি দিবলৈ আমি কৈছোঁ। আমি সেয়ে কৈছোঁ আমাৰ নৰ্থ ইষ্টত অসমৰ স্পেচিয়েল ট্ৰিটমেণ্ট কৰিবলৈ আমি তেওঁলোকক অনুৰোধ কৰিবলৈ আহিছোঁ। আমি ইয়াত বিৰোধ কৰিবলৈ অহা নাই, আমি প্ৰটেষ্ট কৰিবলৈ অহা নাই। ভুল সেইটোৱে কৈছোঁ, আমি ইয়াতো তেওঁলোকক বাধা দিবলৈ অহা নাই, আমি প্ৰটেষ্ট কৰিবলৈও অহা নাই, আমি দাবী কৰিবলৈ আহিছোঁ। দাবী কৰিবলৈ আহোঁতো আমাক এনেকৈ বাধা দিয়াটো অগণতান্ত্ৰিক। কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকৰ দাবীসমূহ ভালদৰে উত্থাপন কৰিবলৈ নাপালে আৰক্ষী জঁপিয়াই পৰিল কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত। গণতান্ত্ৰিক কণ্ঠ ৰোধ কৰিবলৈ বিচৰা এই চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে আমি কেৱল GST কাউন্সিলৰ লোকসকলক আদৰণি জনাবলৈ আহিছিলোঁ আৰু অসমৰ স্বাৰ্থত, অসমৰ মানুহৰ স্বাৰ্থত আমি কিছু দাবী কৰিবলৈ আহিছিলোঁ যাতে ইয়াৰ মানুহে হাৰাশাস্তি নকৰে। আজি গণতান্ত্ৰিক কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে, আমি তাক তীব্ৰ পাহাৰে গতিকে মানিছোঁ। জৰুৰী অৱস্থাৰ নিচিনা পৰিস্থিতি সৃষ্টি কৰিছে বিজেপি চৰকাৰে। আমি GST কাউন্সিলত আমি কিছুমান পৰামৰ্শ দিবলৈ আহিছিলোঁ। আমাৰ গণতান্ত্ৰিক অধিকাৰ ভংগ কৰি GST কাউন্সিলত আমি ইয়াত কিমান দিবলৈ আমাৰ নুশুনি পুলিচে জোৰ জুলুম কৰি আমাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। পুলিচে গণতান্ত্ৰিক অধিকাৰ নোহোৱা কৰিছে, জৰুৰী অৱস্থাৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি কৰিছে। GST তেওঁলোকে পৰিহাৰ নকৰে। আমি যুৱ কংগ্ৰেছে ইয়াৰ প্ৰতিবাদ জনাইছোঁ। নৰেন্দ্ৰ মোদীয়ে স্বেচ্ছাচাৰী শাসনৰ অৱলম্বন কৰিব। মুখ্যমন্ত্ৰীসকলক তেওঁলোকে অন্যায়ভাৱে 15 বছৰ অসমত থকা মুখ্যমন্ত্ৰীসকলক তেওঁলোকে গৰাকীত কৰিছে। সৰ্বানন্দ সোণোৱাল এই চৰকাৰখনক পদত্যাগ কৰিব লাগে। দুখীয়া বণিকৰ যুৱকৰ নিবনুৱাৰ বিৰুদ্ধে যি পদক্ষেপ লৈছে, এই পদক্ষেপ তেখেতক শিক্ষা দিছোঁ আৰু তেখেতক পদত্যাগ কৰিব লাগে। ৰেহাই নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও। আমি কৈছোঁ যে আমিতো এইবাৰতো প্ৰতিবাদ কৰা নাই, আমি দেখিবলৈ পাইছে যথেষ্ট উত্তপ্ত পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত আৰক্ষীয়ে তেওঁলোকক আটক কৰি এই মুহূৰ্তত লৈ গৈছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ।
কাৰ নিৰ্দেশত এনেদৰে আৰক্ষীয়ে চৰম সীমা অতিক্ৰম কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিলে ইয়াৰ এতিয়া উত্তৰ লাগে কংগ্ৰেছ কৰ্মী জালুকবাৰীৰ পৰা তৌফিকুদ্দিন আহমেদৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সৈতে মন্টু কুমাৰ শইকীয়া আছাম টক্স